নমস্কাৰ বন্ধু বান্ধৱীসকল, জোনাকী ষ্টাডি চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমাৰ ভাৰতৰ নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ লগত জড়িত কেইটামান কুইজৰ বিষয়ে আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল দ্ৰৌপদী মুৰ্মুৰ জন্ম কেতিয়া হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক 20 জুন 1958 চনত। প্ৰশ্ন নম্বৰ 2, দ্ৰৌপদী মুৰ্মু কোনখন ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঝাৰখণ্ড। প্ৰশ্ন নম্বৰ 3, দ্ৰৌপদী মুৰ্মু ভাৰতৰ 15তম ৰাষ্ট্ৰপতি কোনটো ৰাজনৈতিক দলৰ লগত সম্পৰ্কিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ ভাৰতীয় জনতা পাৰ্টি। প্ৰশ্ন নম্বৰ 4, দ্ৰৌপদী মুৰ্মুক শ্ৰেষ্ঠ বিধায়ক হিচাপে উৰিষ্যা বিধানসভাৰ তৰফৰ পৰা কোনটো বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ঘ নীলকণ্ঠ বঁটা। প্ৰশ্ন নম্বৰ 5, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বাণিজ্য আৰু পৰিবহণৰ দায়িত্ব কোনটো সময়ত গ্ৰহণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ 6 মাৰ্চ 2000 পৰা 6 আগষ্ট 2002লৈ। প্ৰশ্ন নম্বৰ 6, ৰাষ্ট্ৰপতি নিৰ্বাচন 2022ৰ সময়ত দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে কাক মনোনীত কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল যশৱন্ত সিনহা। প্ৰশ্ন নম্বৰ 7, কোন বছৰত দ্ৰৌপদী মুৰ্মুৱে কাউন্সিলৰ হিচাপে নিৰ্বাচিত হৈছিল ৰায়ৰাংপুৰ নগৰ পঞ্চায়তৰ পৰা? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ঘ 1997 চনত। প্ৰশ্ন নম্বৰ 8, দ্ৰৌপদী মুৰ্মুৱে কোনটো প্ৰতিষ্ঠানত সহকাৰী অধ্যাপক হিচাপে কাম কৰিছিল? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ল শ্ৰী অৰবিন্দ ইণ্টিগ্ৰেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট। প্ৰশ্ন নম্বৰ 9, 2000 চনৰ বিধায়ক নিৰ্বাচনত দ্ৰৌপদী মুৰ্মুৱে কোনখন বিধানসভাৰ সদস্য হৈছিল? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ উৰিষ্যা। প্ৰশ্ন নম্বৰ 10, বৃত্তি অনুসৰি দ্ৰৌপদী মুৰ্মু কোন আছিল? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ল ক শিক্ষক আছিল। প্ৰশ্ন নম্বৰ 11, ভাৰতৰ 15তম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কেতিয়া শপত গ্ৰহণ লৈছিল? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ল ঘ 25 জুলাই 2022। প্ৰশ্ন নম্বৰ 12, দ্ৰৌপদী মুৰ্মুৱে কোন দলৰ বাবে ভাইচ প্ৰেছিডেণ্ট হিচাপে কাম কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত জনজাতি মৰ্চা। প্ৰশ্ন নম্বৰ 13, দ্ৰৌপদী মুৰ্মু কোন জনজাতিৰ লোক আছিল? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ল চাওতাল জনজাতিৰ লোক আছিল। প্ৰশ্ন নম্বৰ 14, দ্ৰৌপদী মুৰ্মুৰ স্বামীৰ নাম কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক শ্যামচৰণ মুৰ্মু। প্ৰশ্ন নম্বৰ 15, কোন বছৰত দ্ৰৌপদী মুৰ্মুক শ্ৰেষ্ঠ বিধায়কৰ বঁটা প্ৰদান কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ঘ 2007 চনত। প্ৰশ্ন নম্বৰ 16, 2022 চনত ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ দ্ৰৌপদী মুৰ্মু। প্ৰশ্ন নম্বৰ 18, দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হৈছিল কিমান ভোটৰ দ্বাৰা? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 6,76,803 ভোটৰ দ্বাৰা। অন্তিমটো প্ৰশ্ন নম্বৰ 19, নিম্নলিখিত কোন ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি আছিল? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব প্ৰতিভা পাটিল।